गरेसरनि नावखाथायाव फरायसा आफाद आरो रायजो राजाफोरनि गोख्रों खुद्रिसारनाय। महरिपारानिफ्राय बाङालिपारासिम थांनाय लामाखौ थाबैनो लुफुंना होनांगौनि गोख्रों दाबि। आसु आरो एजेवाइसिपिनि बानजायनायाव रोजा रोजा सुबुंफोरा नावखाथा सगाव 3 घन्टा गोख्रों खुद्रिसारनाय हाबाफारि लादों। आसाम सरकार हाय हाय, बिटिसि सरकार हाय हाय बायदि स्लगानजों अख्रां गोमसारहोदों फरायसा आफाद आरो रायजो राजाफोरा। महरिपारानिफ्राय बाङालिपारासिम थांनाय लामाखौ थाबैनो लुफुंना होनांगौ। लुफुंना होआब्ला बेनिख्रुइ गोख्रोंसिन सोमावसारनायनि हुमखि होदों फरायसा आफाद आरो रायजो राजाफोरा। मख'नो गोनांदि बे लामाखौ आसाम मालानि सिङाव लुफुंनो थाखाय अन्थाइ खाम्फा गायसनदोंमोन। नाथाय गायसननायनि 6 दान उनावबो महरिपारा बाङालिपारा फोनांजाब लामानि लुफुंनाय खामानिया दासिमबो जागायाखै, जायनि गोहोमाव दिनै फरायसा आफाद आरो रायजो राजाफोरा गोख्रों खुद्रिसारदों। 4-5 বছৰ আগৰ পৰা এই ৰাস্তাটো এনেকুৱাকৈ জলজীৰ্ণ পথ হৈছে। বিগত ইউপিপিএল আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পৰা যি সুইজাৰলেণ্ড বনোৱাৰ যি পৰিকল্পনা আছিল প্ৰমোদ বড়োৰ, সেই তেতিয়াৰ পৰাই ৰাস্তাটো এনেকুৱা হৈ আছে। আমি যোৱা বছৰ এনেকৈ পথ অৱৰোধ কাৰ্যসূচী এটা হাতত লৈছিলোঁ। তেতিয়া সেই সময়ত আমাৰ যি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী দেৱ, তেওঁ আহি আমাক আশ্বাস প্ৰদান কৰিছিল যে এই ৰাস্তাটো সোনকালে মেৰামতি হ'ব। তাৰপিছত জলেন দৈমাৰী ডাঙৰীয়াও আহি আমাৰ ভিচিডিচি অফিচত এখন আলোচনাত মিলিত হ'ল। আমি সেই আলোচনাৰ মৰ্মে ভাবিছিলোঁ যে ৰাস্তাটো হ'ব। তাৰপিছত কি হ'ল, আকৌ নিৰ্বাচন আহিল। নিৰ্বাচনৰ আগত এই ৰাস্তাটোৰ নামত বিজেপি আৰু BPF-ৰ যি প্ৰতিদ্বন্দ্বী আছিলে, সেই সময়ত ৰণেন নাৰ্জাৰী আৰু আমাৰ গণেশ কছাৰী ডাঙৰীয়া, সেই দুজনে এই ৰাস্তাটোৰ নামত এক ৰাজনীতি কৰিলে। কেইমাহমান ইয়াত শিল বালিৰ এক ৰাজনীতি সৃষ্টি কৰি এই দুয়ো প্ৰতিদ্বন্দ্বীয়ে ইয়াত ৰাজনীতি কৰি নিজৰ মুনাফা লাভৰ কাৰণে ব্যৱহাৰ কৰে। তাৰপিছত কি হ'ল, আমি যেতিয়া ইয়াক নিৰ্বাচন যোৱাৰ পিছত গণেশ কছাৰী যেতিয়া জিকিলে, তেতিয়া কৈছিল যে আমি 6 মাহৰ পিছত এই ৰাস্তাটো নিৰ্মাণ কৰিম। তাৰপিছত যেতিয়া 6 মাহ গ'ল, তেতিয়া কৈছে যে ইয়াত নৱগঠিত বিধানসভা সমষ্টিৰ কাৰণে অসম সভাত সোমাইছে, বিধেয়ক নাই বাবে ৰাস্তাটো নহয়। তাৰপিছত এতিয়া বিধেয়ক আহিল, বিধেয়কৰ শপত গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ বিধানসভাত বাজেট অধিৱেশন হৈছে। ইয়াতে হাগ্ৰামা মহিলাৰী আৰু জয়ন্ত মল্ল ডাঙৰীয়াই যোৱা ডিচেম্বৰ মাহত ইয়াত মানে ফিতা কাটি গ'ল। ফিতা কটাৰ পিছতো এই ৰাস্তাটো আজি এনেকুৱা জৰাজীৰ্ণ হৈ পৰিছে। আমাৰ স্পষ্ট দাবী, আমাক ৰাস্তাটো লাগে। আমি আজি সেইবাবে আমাৰ পূবদেশী অঞ্চল ছাত্ৰ সন্থা, পূবদেশী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, পূবদেশী অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত আমি পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ এটা কথা স্পষ্ট, আমাক ৰাস্তা লাগিব। ইয়াত কমিশ্যন ৰাজ বন্ধ কৰক। আমি কোনোমতে ইয়াত কমিশ্যন ৰাজৰ অংক চলি আছে। ইয়াত কমিশ্যনৰ অংক আমাক পেলাইছে। আমাৰ কথা স্পষ্ট, নহ'লে কিন্তু ইয়াতকৈ ভয়ংকৰ হ'ব। ইয়াৰ বাবে ভিক্টৰ কুমাৰ দাস, আমাৰ EM গণেশ কছাৰী ডাঙৰীয়া আৰু তেওঁলোকে ইমান ভয়াতুৰ, যদি তেওঁলোকৰ ইমান সাহস জনসেৱা কৰিবৰ কাৰণে ইয়াত তেওঁলোকে আহিব লাগিছিল। তেওঁলোকে ইয়াত আহি আমাক আশ্বাস দিব লাগিছিল যে আমি এই ৰাস্তাটো সোনকালে মেৰামতি কৰিম। আমাৰ স্পষ্ট দাবী, তেওঁলোক ভয়াতুৰ কাৰণে তেওঁলোকে আমাৰ পৰা পলাই ফুৰিছে। এই ৰাস্তাটো চাওক, এই ৰাস্তাটো হৈছে গুৱাহাটী যোৱা আমাৰ মূল এক পথ, গুৰুত্বপূৰ্ণ পথ। এই ৰাস্তাটোৰ দৈনিক আমাৰ ছাত্ৰ ছাত্ৰী হওক, নিজৰ কাম কৰ্মস্থলীত যোৱা সেই মানুহখিনি এই ৰাস্তাটোৰে যায়। এই বাঙালিপাৰা বগামাটিৰ পৰা যোৱা ৰাস্তা এইটোৱে মূল পথ। এই মূল পথটো যদি এনেকুৱা হৈছে, ইয়াত চৰকাৰৰ চৰম ব্যৰ্থতা। এই ব্যৰ্থতা তেওঁলোক স্বীকাৰ কৰিব লাগে। আৰু যদি তেওঁলোক স্বীকাৰ নকৰে, ইয়াত আহক, আমাৰ আগত যদি সাহস আছে আৰু আমাক ইয়াত আশ্বাস দিয়ক। 15 দিনৰ সময়ত যদি এই ৰাস্তাটো ভাল কৰিব নোৱাৰে, পকীকৰণ কৰিব নোৱাৰে, তেওঁলোকে ইয়াতকৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব সাজু থাকক। ভিক্টৰ কুমাৰ দাস গো বেক, গণেশ কছাৰী গো বেক। আৰু ড্ৰাইভাৰবোৰেও বহুত ৰিক্সাত গাড়ী চলাবলগীয়া হয় আৰু সদায় সদায় এইটো ৰাস্তাতে আহিবলৈ অসুবিধাও হয়। আমাৰ বহুত বেছি প্ৰব্লেম হয়, যিহেতু সদায় আহিবলগীয়া হয় কলেজত। আৰু এইটো ৰাস্তাৰ বিষয়ে বহুত আগৰ পৰাই কৈ থকা হৈছে, কিন্তু তথাপিও এইটো ৰাস্তাৰ প্ৰতি চৰকাৰে একো একশ্যন লোৱা নাই। মাজে মাজে ভাল কৰে বাৰু, বালি শিল কেতিয়াবা এনে ছটিয়াই দিয়ে, যেতিয়া ক'ৰবাত মিটিং হয়, নহ'লে বা ক'ৰবাত কিবা পূজা চূজা যেতিয়া আয়োজিত কৰা হয়, তেতিয়া এবাৰ অকণমান বালি শিল ছটিয়াই দিয়ে। তাকো সেইখিনিও সমান কৰিব তেওঁলোকৰ সময় নাথাকে। তাৰে পিছত 2 দিনমান যেতিয়া ডাম্পাৰ চাম্পাৰ ভালকৈ চলাব, তেতিয়া আকৌ ৰাস্তাটো বেয়া হৈ যায়। গতিকে বাৰে বাৰে এনেকৈ কৈ থাকিব আমাৰ ভাল নালাগে, যিহেতু চৰকাৰে নিজে এইটো অনুভৱ কৰিব লাগে যে ইয়াতে এখন কলেজ আছে, ইয়াতে এখন স্কুল আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰীবোৰে সদায় সদায় ইয়াতে কেনেকৈ অহা যোৱা কৰিব। গতিকে এইটো তেওঁলোকে নিজে অনুতপ্ত কৰিব লাগে।
এইটোৱে আহ্বান জনাম যে ৰাস্তাটো সোনকালে ঠিক কৰি দিয়ে যাতে। ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, পূব দেফিলা আঞ্চলিক সমিতি আৰু বিভিন্ন জনগোষ্ঠীয় দল সংগঠনৰ আৰু ৰাইজৰ সহযোগত আমি মহৰীপাৰাৰ পৰা যি বাঙালীপাৰা যি পথ, এই পথ অৱৰোধ কাৰ্য 3 ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী অৱৰোধ কৰিছোঁ। আমি অসম চৰকাৰ তথা BTS চৰকাৰক আমি আহ্বান জনাইছোঁ যে আমাৰ মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈ যি পথছোৱা, এই পথছোৱা অতি পলমে আমাক নিৰ্মাণ কৰি দিব লাগিব। অন্যথা আমি ছাত্ৰ সন্থাই হাত সামতি বহি নাথাকোঁ, কিয়নো চাওক আমি ছাত্ৰ ছাত্ৰী আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আমি পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। পাঠদান কাৰ্যসূচীৰ লগতে আমাৰ যি বিদ্যালয়লৈ যোৱাত যি অসুবিধা, সেই অসুবিধা আমি ৰাইজে বুজি পাওঁ, অসম চৰকাৰ তথা BTS চৰকাৰে বুজি নাপায়। কিন্তু আমি চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে ৰাস্তাটো নিৰ্মাণ হ'ব লাগিব। অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই আমি ইয়াতকৈ জংকী আন্দোলন কাৰ্যসূচী গঢ় ল'বলৈ বাধ্য হ'ম। আমি দেখা পাইছোঁ যে এই ৰাস্তাটোক লৈ কিনে মোটামুটি 100তকৈও অধিক দুৰ্ঘটনা সংঘটিত হোৱা আমি পৰিলক্ষিত হৈছোঁ। ই ৰিক্সা বাগৰি পৰে। আমি আজি 2 দিনমান আগতে আমাৰ খোৱাকপুৰত ডাম্পাৰৰ খুন্দাত 2জনকৈ নিৰীহ লোক আজি দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিব লগা হৈছে। আমি চৰকাৰক আহ্বান জনাইছোঁ, ৰাস্তাটো কি কাৰণত হোৱা নাই, কাৰ লেহেমীয়া গতিৰে এইটো হোৱা নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে এই ৰাস্তাটোত নিৰ্মাণ কৰিব লাগে। বহুতেই অসুবিধা আৰু ধৰি লওক এতিয়া কাৰোবাৰ পৰীক্ষা আছে, ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা থাকিলে সিহঁতে সময়মতে যাওঁ বুলি যাব নাপায়। এটা ক্ৰিটিকেল বেমাৰী এটা মেডিকেল পঠাব লাগে, য'ত নেকি আধা ঘণ্টাৰ জেগাত আমি 2-3 ঘণ্টা লগাব লাগে। সেইটোৰ কাৰণে আমি হয়তো কোনো ক্ৰিটিকেল পেচেণ্ট হয়তো ইয়াতে ডেথো হৈ যাব পাৰে। সেইটোৰ কাৰণে আমাক ৰাস্তাটো খুবেই প্ৰয়োজন। আমি ভাবিছিলোঁ যে BPF চৰকাৰ হোৱাৰ পিছত আমাৰ ৰাস্তাটো ভাল হ'ব, কিন্তু আমি এতিয়ালৈকে তাৰমানে ভাল আশা আজিলৈকে দেখা নাপালোঁ। দুবাৰ পেলালে মাত্ৰ সেই শিল বালিবিলাক পেলাই দিলে, গাঁতবিলাক মাৰি দিলে, আকৌ সেই অৱস্থা। ৰাস্তা কোনোদিন আমি উন্নতি দেখাই নাপালোঁ। এনেকুৱা চৰকাৰ হ'লে আমাৰ কাম নহ'ব নহয়। আমাক সঁচাকৈ ভাল চৰকাৰ হ'ব লাগিব, আমাৰ ৰাস্তা পদূলি ভাল হ'ব লাগিব। এইবিলাক কৰি থাকিলে নহ'বতো, তেওঁলোকে অলপ গুৰুত্ব দিব লাগিব। আমাৰ যে ৰাস্তাটো বেয়া হৈ আছে এনেকুৱা।